আজিৰ প্ৰথম প্ৰশ্নটো হ'ল অসম কেতিয়া ব্ৰিটিছৰ শাসনলৈ যায় ইয়াৰ উত্তৰটো হৈছে অসমখন 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তি অনুসৰি ব্ৰিটিছৰ অধীনলৈ যায় নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নাম্বাৰ 2 অসমৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰীগৰাকীৰ নাম কি উত্তৰ হৈছে সৈয়দা আনোৱাৰা টাইমুৰ নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ নাম্বাৰ 3 অসমৰ আটাইতকৈ সৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম জানে যদি অনুগ্ৰহ কৰি কমেণ্ট কৰি জনাব আৰু সৰুখনৰ নাম হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল ইয়াৰ উত্তৰটো হৈছে মহম্মদ ইবন বক্তিয়া নেক্সট প্ৰশ্ন জাতিংগা অসমৰ কোন জিলাত আছে জাতিংগা অসমৰ ডিমা হাছাও জিলাত আছে আৰু জাতিংগাৰ সম্বন্ধে এক বিশেষ ৰহস্য আছে ইয়াত এক পৰিভ্ৰমী চৰায়ে সাইবেৰিয়াৰ পৰা অহা বুলি কয় সেই চৰায়ে এটা নিৰ্দিষ্ট সময়ত আহি ইয়াত মৃত্যুবৰণ কৰে পোহৰ দেখিলে মৃত্যুবৰণ কৰে সুইচাইড কৰে বুলি কয় আৰু ইয়াৰ ৰহস্য আজিলৈকে বিজ্ঞানীসকলে উলিয়াব পৰা নাই কি কাৰণে পোহৰ দেখিলে এই জাতিংগা চৰাইটোৱে মৃত্যুবৰণ কৰে নেক্সট প্ৰশ্ন জোনবিল মেলা অসমৰ কোন জিলাত প্ৰতি বছৰে অনুষ্ঠিত হয় উত্তৰ হ'ল মৰিগাঁও জিলাত জোনবিল মেলা মৰিগাঁৱত প্ৰত্যেক বছৰে ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ বাগৰুম্বা কোন লোকৰ নৃত্য উত্তৰ হ'ল বাগৰুম্বা বড়োসকলৰ এক বসন্তকালীন লোকনৃত্য নেক্সট প্ৰশ্ন অসমৰ ৰাজ্যিক গছজোপাৰ নাম কি অসমৰ এবিধ ৰাজ্যিক গছ আছে সেই গছজোপাৰ নাম হ'ল হুলুং গছ ৰাজ্যিক গছ হিচাপে স্বীকৃতি পাইছে পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হৈছিল উত্তৰটো হ'ল গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত স্থাপিত হৈছিল নেক্সট প্ৰশ্ন অসমত ৰজাই মানুহৰ দ্বাৰা খন্দোৱা সকলোতকৈ ডাঙৰ পুখুৰীটোৰ নাম কি উত্তৰ হ'ল জয়সাগৰৰ পুখুৰী আৰু এই জয়সাগৰ পুখুৰী শিৱসাগৰ জিলাত আছে পিছৰ প্ৰশ্ন মাউণ্ট এভাৰেষ্ট প্ৰথম কোন অসমীয়াই বগাইছিল মাউণ্ট এভাৰেষ্ট প্ৰথমে তৰুণ শইকীয়া নামৰ এজন লোকে বগাইছিল পিছৰ প্ৰশ্ন ঢলা-শদিয়া দলং কিমান দীঘল উত্তৰ হ'ল ঢলা-শদিয়া দলং 9.5 কিলোমিটাৰ দীঘল পিছৰ প্ৰশ্ন ৰূপসী বিমানবন্দৰ অসমৰ কোন জিলাত আছে উত্তৰ হ'ল ৰূপসী বিমানবন্দৰ অসমৰ ধুবুৰী জিলাত আছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় উত্তৰ হ'ল উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈদেৱক জনা যায় নেক্সট প্ৰশ্ন অসমৰ কোনখন জিলাই কাৰ্বনমুক্ত জিলা হিচাপে প্ৰথমে স্বীকৃতি পাইছিল উত্তৰ হ'ল কাৰ্বনমুক্ত জিলা হিচাপে অসমৰ মাজুলী জিলাখনে স্বীকৃতি পাইছে ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ ধিং এক্সপ্ৰেছ বুলি কাক জনা যায় ধিং এক্সপ্ৰেছ বুলি হিমা দাসক জনা যায় নেক্সট প্ৰশ্ন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কেতিয়া কৰা হৈছিল উত্তৰ হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সংৰক্ষিত বনাঞ্চল হিচাপে 1908 চনত স্বীকৃতি পাইছিল নেক্সট প্ৰশ্ন ডক্টৰ ভূপেন হাজৰিকাদেৱে কিমান চনত অসম সাহিত্য সভা অধিৱেশনৰ সভাপতি আছিল ভূপেন হাজৰিকাদেৱ অসম সাহিত্য সভা অধিৱেশনৰ 1993 চনৰ অধিৱেশনত সভাপতি আছিল পিছৰ প্ৰশ্ন আহোম ৰাজ্যৰ শেষৰ ৰাজধানী কোন ঠাইত আছিল ইয়াৰ উত্তৰ হ'ল যোৰহাট জিলাত আছিল ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ অসমৰ কোন ঠাইত প্ৰথমে উৰাজাহাজ নামিছিল উত্তৰটো হ'ল যোৰহাট জিলাতে অসমতে পোনপ্ৰথমে উৰাজাহাজ নামিছিল আজি শেষৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ NRC বুলি আমি সকলোৱে শুনি আছোঁ NRC সম্পূৰ্ণ অৰ্থ কি উত্তৰ হ'ল নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স এইকেইটাই আছিল আজি অতি প্ৰয়োজনীয় কেইটামান অসমৰ সম্বন্ধে 20টা প্ৰশ্নৰ উত্তৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে অনুগ্ৰহ কৰি লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ